हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल संतोष ब्लॉग। सो मैं आज आपलोक धुनिया एटा प्लेस देखाबले गई आसो और लगते एटा ठाई নহয় मैं तीनिखन ठाई देखाम आपलोके एकेलगे भिडिओটো शूट करिছো शॉर्ट भिडिओ आपलोके निश्चय ভাল লাগিব आपलोके চাই থাকিব भिडिओ যদি ভাল লাগে निश्चय लाइक शेयर कमेंट मारिब आहक भिडिओটো आरम्भ करूँ। পোন প্ৰথমে মই এইখন ঠাইখনৰ নাম আপোনালোকক জনাই আছোঁ। এইখন ঠাই হৈছে গান্ধী মণ্ডপ। সো মই ইয়াত শৰ্ট শ্বুট লৈছোঁ, শৰ্ট ভিডিঅ' লৈছোঁ, আপোনালোকে চাই থাকিব আৰু নেক্সট প্লেচটো আপোনালোকক কৈ আছোঁ, আহক ভিডিঅ'টো চাই থাকক। যেনেকুৱা গান্ধী মণ্ডপৰ মই ভিতৰলৈ যোৱা নাই, বাহিৰৰ ৰোডৰ ছাইডত মানে অকণমান শৰ্ট লৈছোঁ, এইটো আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই আছে। এনেকৈ কৈ মই তিনিখন জেগাৰ মানে সৰু শৰ্টবিলাক লৈছোঁ। আৰু এয়াই হৈছে গণেশগুৰি হেংৰাবাৰী দিছপুৰ হস্পিটেল পাৰ্কিঙৰ মাজত সৰু এটা পুখুৰী আছে, তাৰে এটা মই সৰুকৈ ভিডিঅ' এটা শৰ্ট লৈছোঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে। আৰু লগতে এয়া হৈছে বশিষ্ঠ মন্দিৰৰ দৃশ্য। মই বৰষুণ যেতিয়া দিছিলে তেতিয়া মই তাত উপস্থিত আছিলোঁ আৰু ওপৰৰ পৰা পানী পাইপেদি পৰি আছে, তাৰ অলপ শ্বুট লৈছোঁ আৰু লগতে ঝৰ্ণাৰ অকণমান দৃশ্য দেখাই আছোঁ। আপোনালোকে চাই থাকিব, ভিডিঅ'টো কেনেকুৱা লাগে নিশ্চয় জনাব। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু ভিডিঅ'টো মই ইমানতে এৰিছোঁ। বাই বাই।